জীৱনটো বাৰু একেবাৰে শূন্য কৰি পেলাব নেকি বাৰু? বানে সকলো একেবাৰে শূন্য, মানৱ জীৱনটো শূন্য হৈ যাব নেকি বাৰু? সকলোকে নমস্কাৰ জনাই লতা স্মিথ ব্লগলৈ সকলোকে স্বাগতম। আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভাল। আৰু মই যে কৈছোঁ সকলো ভালে আছে, সকলো ভালে নাই বৰ্তমান এতিয়া, হয়নে বাৰু? আৰু মোৰ বাৰু ভালেই। আমাৰ ইয়াত যেনিবা ইমান পানী হোৱা নাই এতিয়ালৈ, বৰ্তমান এতিয়া ঠিকে আছে, পানী হোৱা নাই। যিহেতু শুনিছোঁ গোলাঘাট ডিষ্ট্ৰিক্টো গোটেইটো পানী হ'ব বুলি সম্ভাৱনা আছে বুলি কৈছে। যিহেতু কালি নিউজত পাইছোঁ নাগালেণ্ডৰ 2খন গেট খুলি দিয়া কথা আছে, পানী খুলি দিয়া কথা আছে, সাৱধান কৰি থাকিবলৈ কৈছে। মই ৰাতিটো টোপনি নাই, বহুত চিন্তা কৰি আছোঁ কি হ'ব। মানুহজনে কৈছে বোলে ডকুমেণ্টছবোৰ চব বোলে বেগত সোমোৱাই থবি। আৰু মোৰ মাৰ ঘৰ হৈছে নাওজান। নাওজানত মাক মই 11:30 মানত ফোন মাৰিছোঁ, মোৰ টোপনি অহা নাই। কাৰণ মাৰ ঘৰ ধনশিৰি নদী ওচৰতে আছে ঘৰখন আমাৰ। সেইকাৰণে মই মালৈ 11:30 মানতে ফোন মাৰিছোঁ। তাৰপিছত মায়ে টোপনি গৈ আছে, দুবাৰমান মাৰিলোঁ। তাৰপিছত ৰিচিভ কৰিছে মায়ে, তই বোলো একদম ডকুমেণ্টছবোৰ ভৰাই কৰি থবি, তোৰ আৰু দৰৱ চৰব তেনেকৈ ভৰাই কৰি থবি বেগত, এটা বেগত ভৰাই থ'বলৈ কৈছোঁ। ডকুমেণ্টছবোৰ চব ভৰাই থ'বলৈ কৈছোঁ আৰু লগতে পানী বটল ভৰাই থ'বি বোলো। তৎক্ষণাতে পানী বোলো ফুল হৈ যাব, তই বোলো ইমান টোপনি গৈ নাথাকিবি, তেনেকৈ বুলিও কৈছোঁ। মই বহুত ভয় খাই গৈছোঁ। এতিয়া মা অকলে আছে যেনিবা, দাদা নাই, কামলৈ গৈছে। ঘৰত এতিয়া অকল মাহে আছে। অকলশৰীয়া কি কৰিব, এইফালে ভৰি বিষ, ভৰি লেঙেৰা, বেমাৰী মানুহ। সেইকাৰণে মই ৰাতিয়ে ফোন মাৰি কৈছোঁ যে নাগালেণ্ডৰ 2খন গেট গেট 2খন খুলি দিছে, তই যাতে সাৱধান থাকিবি দেই। নদীৰ কাষতে আছে আমাৰ ধনশিৰি নদীটো। মোৰ বহুত চিন্তা হৈছে। কালি 12টা বাজি গ'ল, মোৰ মোবাইল চাই এইবোৰে বানৰ ভিডিঅ' চাই মোৰ 12টা বাজি গৈছে। ইমানে বেয়া লাগিছে, পানীবোৰ শুকাই গৈছে, জেগাই জেগাই মানুহবোৰ উপঙি পৰিছে, একদম বোকাত পোত খাই আছে। গৰু ছাগলীবোৰ ৰাস্তাৰ কিনাৰে কিনাৰে গোটেইখন ফুলি একদম হেৰি হৈ আছে, পেটডাল একদম এডাল হৈ আছে। আৰু কিছুমানৰ ব্ৰইলাৰ ফাৰ্মবোৰে একদম বোকাত পোত খাই আছে। ইমান বেয়া লাগিছে, কৈছোঁ নহয়। আমাৰ যদি এইডোখৰত হৈ যায়, মই তাকে ৰাতি চিন্তা কৰি আছোঁ কি হ'ব। এইডোখৰ যদি গোটেই পানী হৈ যায়, আমাৰ ৰেল লাইনটো কাষতে আছে, আৰু তেনেকৈ বোলে কাৰোবাৰ বোলে পকা ঘৰত বোলে চৰ্টত উঠি বোলে অকণমান সহায় হ'ব, তেনেকুৱাও নাই আমাৰ ইয়াত ইমান এনেকৈ। বহুত চিন্তা হৈ গৈছে। একদম ষ্টেচন গ'লে হ'ব আৰু, বিলগাঁও ষ্টেচনত গৈ চৰ্টৰ ওপৰত উঠিলেগৈ হ'ব, তেতিয়া অকণমান জীৱনটো ৰক্ষা হ'ব। আমাৰ তেনেকৈ ইয়াত ইমান পকা ঘৰ মহলীয়া তেনেকৈ নাই। তাকে চিন্তা কৰি আছোঁ। মই ৰাতিটো মানুহটোৰ লগত কথা পাতি আছোঁ। আমাৰ ইয়াত যদি পানী হয়, আমি ক'ত উঠি থাকিমগৈ, ক'ত থাকিমগৈ, সেইটো চিন্তা গোটেই ৰাতিটো কৰি আছোঁ। ভিডিঅ'বোৰ চাই মোৰ চকু পানী ওলাই গৈছে। আৰু মই ল'ৰাটোৰ কথা চিন্তা কৰিছোঁ। আমি বাৰু যেনেকৈ তেনেকৈ হ'লেও বাৰু হেৰি হৈ যাম, ক'ৰবাত হ'লেও লৰালৰিকৈ দৌৰি কৰি ক'ৰবাত যাব পাৰিম। কিন্তু ল'ৰাটোতো পটককৈ সামৰি ধৰি ল'ব নোৱাৰোঁ। বহুত চিন্তা হৈ গৈছে, ল'ৰাটোৰ কাৰণে মোৰ চিন্তা হৈ গৈছে। আমাৰ এই জেগাডোখৰ এই গোলাঘাট ডিষ্ট্ৰিক্টৰ এই বিলগাঁও বৰপথাৰ টাউনত পানী হৈছিলে বাৰু। তেও ইমান পানী হোৱা নাই, এআঁঠু হোৱা নাই আৰু অকণমান হৈছিলে পানী ৰাস্তাটোত। আমাৰ এইডোখৰতহে পানী হোৱা নাই, পথাৰবোৰত হৈছিলে যেনিবা। ইমান বেয়া লাগিছে, মানুহবোৰক খাব পৰা নাই, খাব ল'ব পৰা নাই। কিছুমানৰো গোটেই ঘৰৰ মানুহ 4-5টাকৈ উটি গৈছে। কিছুমানৰ ল'ৰা ছোৱালী গোটেইখন উটি গৈছে। কালি ভিডিঅ' এটা চাইছোঁ, এঘৰ মানুহ ঘৰত
ভনীয়েক আৰু ভায়েক দুটা আৰু মাহীয়েক এজনী উটি গৈছে। আৰু বহুত মানে চাইছোঁ, ইমান বেয়া লাগিছে। চৰকাৰেও কিমান চাব, আৰু যিমানটো মৰিছে বুলি ঘোষণা কৰিছে তাতকৈ চাগে অধিকহে হৈছে। এইটো বিচাৰোঁ যে আমাৰ যিবোৰ এতিয়া বানত ভুক্তভোগী সেইসকলক যাতে অকণমান সহযোগিতা কৰে। কেঁচা ঘৰৰ মানুহবোৰেতো গোটেই ভিতৰবোৰ একদম মানে ৰুব পৰা হৈ আছে গোটেই, একদম মানে কৈছোঁ নহয়। পকা ঘৰ থকা মানুহবোৰেতো চাফা কৰি ল'ব পাৰিব। কেঁচা ঘৰ থকা মানুহবোৰে কি কৰিব? বোকা মানে এআঁঠু গোটেই বোকা সোমাই পলস হৈ গৈছেগৈ। কেনেকৈ থাকিব? ঘৰ দুৱাৰ অৱস্থা নাই। একদম দেখি মোৰ মানে কেনেকুৱা লাগি গৈছে, মানে চকু পানী মোৰ ওলাই গৈছে। সেইবোৰকে চাই মানে আৰু 12টা বাজি গৈছেগৈ। আৰুনো কি ক'ম, বেলেগ ভিডিঅ' বনাবলৈ মনে নোযোৱা হৈছেচোন। সকলো মানুহবোৰে আমাৰ অসমবাসীবোৰে গোটেই বানত ভুগি আছে। ইমান ফূৰ্তিৰ ভিডিঅ' বনাবলৈ মন একেবাৰে নাই, সেইকাৰণে মই ভিডিঅ' বনোৱা নাই। আজি ইমানলৈ আছিল। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। সকলো সহায় সহযোগিতাৰে মোক আগবঢ়াই নিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।